কথা ক'লে আমাৰো সেইখিনি কথাই তাৰমানে আমিও বহু বছৰ বিজেপি দলত ৰাষ্ট্ৰীয় দলত কাম কৰিলোঁ কৰাৰ পিছত দেখিলোঁ যে আপোনাৰ যিবিলাক আমি নিজৰ নিজৰ সৰু সৰু এৰিয়াত কিছুমান ডেভেলপ কৰিবৰ কাৰণে বহুখিনি টেকনিকেলি অসুবিধা আহি পৰে নহয় জানো আপোনাৰ পাৰ্চেণ্টেজৰ কথা কিবা কিবি 40-60 বিলাক নানা ধৰণৰ কথা আহি পৰে সেইবিলাক কৰিব যাওঁতে আমি দেখিলোঁ যে নাই যেহেতু আমি বিজেপি একেবাৰে যে বেয়া পাই এনেকৈ গুচি অহা নাই যেনিবা আমাৰ যিটো আন্তৰিকতা আছে কিন্তু আমি দেখিছোঁ যে আমাৰ এৰিয়াত আমি যদি এৰিয়াখন ডেভেলপ কৰিব লাগিলে আমি আঞ্চলিকতা দলত সমৰ্থন থাকিবই লাগিব নহ'লে আমাৰ কি হয় টেকনিকেল কিছুমান প্ৰব্লেম হয় সেই হিচাপে আমি আজি আহি 15 আগষ্টৰ দিনা UPP দলত যোগদান কৰিলোঁ আজি প্ৰায় আমি 10 জন আছিলোঁ আগলৈ আকৌ যিবিলাকে যোগাযোগ কৰি আছে আজি আপোনাক সংখ্যাটো নকম কিন্তু আমি ভাবিছোঁ পিছলৈও বহু কেইজন আহি যাব এই বক্তব্য সামৰণি মাৰিলোঁ কাৰণ শুনক এতিয়া যিবিলাক ডেভেলপমেণ্ট কামবিলাক হৈ আছে এতিয়া এলায়েন্সতে কৰক বা UPPলে কৰক এজে হ'ল আমি গাঁৱলীয়া মানুহ হিচাপে আমি যিখিনি দেখিছোঁ ডেভেলপৰ কথা ক'লে আপুনি যিবিলাক এৰিয়াত কালি পৰহিলৈকে এটা গাড়ী যোৱা ৰাস্তা নাছিল সেইখিনি ৰাস্তা আজি হৈ গৈছে আমাৰ এৰিয়াতে ধৰক আমি এনেকুৱা মানে ৰিম'ট এৰিয়াৰ মানুহ য'ৰ পৰা ওদালগুৰি আহোঁতে আমি কিছু কথা চিন্তা কৰিব লাগিছিল আবেলি ঘূৰি যাম নে নাযাম কিন্তু সেই সমস্যাৰ পৰা আজি আমি পৰিত্ৰাণ পাইছোঁ সেই হিচাপে আমি ভাল পাইছোঁ আঞ্চলিক দলে নিশ্চয় কাম কৰিছে কাম নকৰিলে আজি এই পৰিৱেশ নহ'লে হয় সেই আশা দেখি আজি আমি এই দলত আহিছোঁ ধন্যবাদ মুহূৰ্ত বুলি ক'ব লাগিব 15 আগষ্টৰ দিনাখনেই আপোনালোকে ৰাজনৈতিক পাৰ্টিত আজি যোগদান কৰিলে কি ক'ব হয় ধন্যবাদ আমি ভাৰতীয় জনতা পাৰ্টিৰ কেইগৰাকীমান কাৰ্যকৰ্তা আজি ভাৰত স্বাধীন হোৱা দিন 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা আমি ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি UPPL দলত যোগদান কৰিলোঁ তাৰ মূলত কাৰণটো হৈছে আমি BTCত বসবাস কৰোঁ আমি BTCৰ বাসিন্দা যেহেতু আমি BTCৰ বাসিন্দা আমি আঞ্চলিকতাবাদৰ ওপৰত ৰাষ্ট্ৰীয়তাবাদ যোনটো পলিটিক্স হয় ৰাজনীতি হয় তাতকৈ এই আঞ্চলিকতাবাদক আমি অকণমান বেছি প্ৰাধান্য দিছোঁ আৰু বৰ্তমানৰ যিটো BTR প্ৰধান আমাৰ প্ৰমুখ আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্ব সেইটো আমি খুব ভাল পাইছোঁ এইটো সময়ত দেখা গৈছে যে মেট্ৰ'জোঁট আছে যিহেতু বিজেপি আৰু UPPL একেই এটা টকাৰ ইটো পিঠি সিটো পিঠি হয় এনে ক্ষেত্ৰত আপোনালোকে কিয় আহিলে তাকে কৈ একদম আপোনাৰ সেই প্ৰশ্নৰ উত্তৰে দি আছোঁ মই ইংৰাজীত এষাৰ কথা আছে পলিটিক্স ইজ এ প্লেটফৰ্ম টু পাৰফৰ্ম ফৰ দ্য পিপল এনেকুৱা এটা প্লেটফৰ্ম য'ত আমি পিপলৰ কাৰণে কাম কৰিব লাগে যিহেতু এইটো এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হয় আমাৰ দৰে সৰু সুৰা মানুহে পাব্লিকৰ হকে কাম কৰিবলৈ কিছু অসুবিধা পাইছোঁ যিহেতু এইটো আঞ্চলিক ৰাজনৈতিক দল আমি ধৰক কিছুমান কাম কৰিবলৈ দিছপুৰ বা দিল্লীলৈ যাব লাগিব কিন্তু কোকৰাঝাৰতে হৈ যায় যদি আমি ইয়াত কাম কৰোঁ 4 ঘণ্টাত গৈ পাম নিজৰ গাড়ী লৈ গ'লেও আৰু তাত যাবলৈ মোটামুটি 6 ঘণ্টামান লাগে এইটো ধেমালি খুৰত ক'লোঁ এনেকুৱা কিছুমান টেকনিকেল প্ৰব্লেম আমি পাইছোঁ তো আঞ্চলিকতাবাদত যদি আমি কাম কৰোঁ আঞ্চলিক ৰাজনৈতিক দলত যিহেতু যদিও দেখাত বড়োসকলে সংগ্ৰাম কৰি BTR পালে কিন্তু তাত অন্যান্য জাতি জনগোষ্ঠীৰো তেওঁলোকৰো যোগদান আছিলে তেওঁলোকেও কোঅৰ্ডিনেশ্যন দিছিলে আৰু লগতে আপোনাৰ বৰ্তমান BTCৰ যিখন চৰকাৰ সেইখন চৰকাৰে এই BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো মিলা প্ৰীতিৰ ভাতৃত্ববোধৰ যিটো পৰিৱেশ সৃষ্টি কৰিলে সেই পৰিৱেশটো যাতে ব্ৰতী হৈ থাকে যাতে আকৌ পুনৰ আগৰ দৰে অৰাজকতা নচলে সেইকাৰণে আমি সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াক সমৰ্থন দিয়াৰ চিন্তা চৰ্চা কৰি আজি এনেকৈ আহি ইয়াত জইন কৰিলোঁ